হে গাইজ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঠিকেই আছে। তো গাইজ আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, ভিন্দিৰ ৰেচিপি। তো ভিন্দি সকলোৱে ফ্ৰাই কৰি খায় আৰু গমে পায় কেনেকৈ বনাব লাগে। তো মই আজি আপোনালোকৰ লগত অলপ বেলেগকৈ এটা ৰেচিপি শ্বেয়াৰ কৰিম। মই এইদৰে বনাওঁ। তো দহি দি কেনেকৈ আমি ভিন্দি ফ্ৰাই কৰিব পাৰি সেইটোৱে। তো আপোনালোকে ৰেচিপিটো চাই লওক। তো প্ৰথমতে মই ইয়াতে পেন গৰম হ'বলৈ দিছোঁ আৰু মই এইদৰে টুকুৰা টুকুৰ কৰি ভিন্দি ফ্ৰাই কৰি কাটি লৈছোঁ। তো আপোনালোকে অলপ ডাঙৰকৈও পিচ কৰিব পাৰে, সৰুকৈও পিচ কৰিব পাৰে। আৰু লগতে মই এটা টমেটো কাটি দিছোঁ, আপোনালোকে দেখিব পাইছে। তো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। টমেটো দিলে অলপ খাবলৈ ভাল হয়। তো ইয়াতে মোৰ পেন গৰম হৈ গৈছে আৰু ইয়াতে মই ৰিফাইন তেল অলপ দি দিছোঁ। তো আপোনালোকে সৰিয়হৰ তেলো ব্যৱহাৰ কৰিব পাৰে, ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। তো গাইজ আপোনালোকে হয়তো মোৰ ৰেচিপি চাই সকলোৱে। তো মই বহুত চিম্পুল চব্জিবিলাক বনাই থাকোঁ। তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইমান মছলাও ব্যৱহাৰ নকৰোঁ। মই ৰেগুলাৰ যেনেকৈ বনাওঁ সেইদৰে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো তাৰপিছত মই ইয়াতে অলপ জিৰা আৰু অলপমান ক'লা সৰিয়হ দি দিছোঁ। আপোনালোকে থাকিলে দি দিব, নাথাকিলে নিদিব। তো নেক্সট মই ইয়াতে অলপ পিঁয়াজ দি দিছোঁ। ইয়াতে মই এটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, অলপ ডাঙৰকৈ কাটি লৈছোঁ মই। আৰু ইয়াতে 2-3টা জলকীয়া মই কাটি দিছোঁ। তো আপোনালোকে যেনেকুৱা জ্বলা খায় সেইটো হিচাপত দি দিব পাৰে। তো তাৰপিছত মই ইয়াতে দি দিছোঁ 1 চামুচ নিমখ। তো 1 চামুচৰ কমে ব্যৱহাৰ কৰিছোঁ মই, পিছত আকৌ চাই অলপ দি দিম। তাৰপিছত আধা চামুচ হালধি পাউডাৰ দি দিছোঁ, আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ জলকীয়া পাউডাৰ, যিহেতু মই কেঁচা জলকীয়াও ইউজ কৰিছোঁ। আৰু ইয়াতে মেইন ইনগ্ৰিডিয়েণ্ট আমাৰ দহি, সেইকাৰণে মই ইয়াতে 3-4 চামুচমান দহি এড কৰি দিছোঁ। তো আপোনালোকে ঘৰত বনোৱা দহিও এড কৰিব পাৰে, নহ'লে যদি আপোনালোকে বাহিৰৰ পৰা কিনি আনে সেই দহিও এড কৰিব পাৰে। তো ঘৰত বনোৱা দহি মই ইয়াতে এড কৰিছোঁ আৰু গোটেইখিনি মই একেলগে মিক্স কৰি ল'ম ভালদৰে। তো এইদৰে বনাই খাবচোন, বহুত টেষ্টি হয় খাবলৈ। আৰু ভিন্দিটো সকলোৱে খাই ভালে পায় চাগে, মইতো বহুত ভাল পাওঁ। তো মই অলপ বেলেগকৈও বনাই মাজে মাজে ট্ৰাই কৰোঁ খাবলৈ, বহুত টেষ্টিও লাগে। এইদৰে বনাই খাবচোন। তো এয়া মোৰ চাইছেনে মছলাখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। আৰু এতিয়া মই ইয়াতে দি দিম কাটি থোৱা ভিন্দি আৰু লগতে টমেটো এটা দি দিছিলোঁ। তো এইখিনি ভালদৰে মই মছলাৰ লগত মিক্স কৰি ল'ম আৰু 1 মিনিট মই এইখিনি ফ্ৰাই কৰি ল'ম, যাতে মছলাৰ লগত ভিন্দি ভালদৰে মিক্স হৈ যায়। তো এইদৰে আপোনালোকে মিক্স কৰি ল'ব। আৰু গেছটো কিন্তু মই ল' ফ্লেমতে ৰাখিছোঁ। আৰু ল' ফ্লেমত ৰাখি মই মাজে মাজে এইদৰে চলাই থাকিম, নহ'লে তলত লাগি ধৰিব পাৰে। তো যিমান লাহে লাহে ল' ফ্লেমত ফ্ৰাই কৰি থাকিব, ভিন্দিখিনি ভালদৰে সিজিও যাব আৰু তলত লাগিও নধৰে। তো এয়া আপোনালোকে দেখিছেনে, মই একেবাৰে ল' ফ্লেমত ৰাখি মই বাৰে বাৰে চলাই আছোঁ, আৰু যাতে তলত লাগি নধৰে তলৰ পৰাই মই এইদৰে চলাই থাকিম। তো এয়া মোৰ ভিন্দি সিজিব ধৰিছে আৰু 5 মিনিটমান ফ্ৰাই কৰিলে হৈয়ে যাব। আৰু গাইজ মোৰ এটা মেকআপৰ চেনেলো আছে। তো আপোনালোকে মোৰ মেকআপৰ চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰে। তো তাতে মই মোৰ হেয়াৰ কেয়াৰ, স্কিন কেয়াৰ আৰু বহুত চিম্পল মেকআপ লুকো শ্বেয়াৰ কৰোঁ। তো আপোনালোকে চাব পাৰে, ভাল লাগিব। তো আৰু এয়া চাইছেনে মোৰ ভিন্দিখিনি সিজি গৈছে প্ৰায়। তো এতিয়া মই কাটি থোৱা ধনিয়া অলপ দি দিম। তো ইয়াতে মই ধনিয়া অলপ বেছিয়ে ব্যৱহাৰ কৰিছোঁ, কাৰণ ধনিয়া দিলে খাবলৈও টেষ্টি হয়। তো মই ধনিয়া মই বহুত ভালেই পাওঁ। মই চব ৰেচিপিতে মই ধনিয়া দিওঁৱেই, কাৰণ বহুত ভালো লাগে খাবলৈ আৰু মই বহুত ভালো পাওঁ সেইকাৰণে। তো আপোনালোকে থাকিলে দি দিব, নাথাকিলে নিদিব। তো এয়া মই দি এতিয়া মই ঢাকি দি মই একদম ল' ফ্লেমত আকৌ 5 মিনিটমান ফ্ৰাই হ'বলৈ দিম।
তো এয়া 5 মিনিট পিছত দেখিছেনে মোৰ ভিন্দি চব্জিখিনি হৈ গ'ল আৰু দেখিবলৈও ইমান টেষ্টি লাগিছে আৰু খাবলৈও একদম বহুত টেষ্টি। তো এইদৰে বনাই খাবচোন আৰু যদি ভাল নাপায় মোক কমেণ্ট কৰি নিশ্চয় জনাব। বহুত টেষ্টি হয়, একবাৰ বনাই খাব আৰু ঘৰৰ সকলোকে বনাই দিবচোন। বহুত ভাল পাব খাবলৈ আৰু বহুত টেষ্টিও হয়। তো আশা কৰিছোঁ আপোনালোকৰ মোৰ এইটো ৰেচিপি ভাল লাগিব। তো যদি মোৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তো মই আপোনালোকৰ লগত লগ পাম আৰু এটা ৰেচিপি লৈ, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।